আৰু সেই মাহ চেষ্টা কৰি যে তোমাৰ এটা ভাল ৰিজাল্ট লিখিব যে ভাবাত ফলত তেওঁলোকৰ মনটো ফুটি লাগিব আপোনাক লগ পোৱা দুবাৰে হ'ল ছাৰে যিখিনি ক'লে মই সেইখিনি সিবাৰে কৈছোঁ যে এইখিনি মই হেৰি কৰিম বহুত ভাল হৈছে মানে ভাল পাইছোঁ আৰু সেইকাৰণে আজি আৰু ছাৰৰ ওচৰত আহিছোঁ ক্লাছত আহি খুবেই ভাল লাগিল আৰু বহুত নতুন নতুন নজনা কথা শিকিব পাৰিলোঁ আৰু যিখিনি ইয়াত শিকি গ'লোঁ নিশ্চয় আমি ঘৰত চেষ্টা কৰিম ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব লাগে মানে বহুত ভুল কৰিছোঁ শুধৰাবৰ কাৰণে চেষ্টা কৰিম আৰু আজি চিকে জগদীশ ছাৰে আমাক যিবোৰ কথা কৈছে সেইবোৰ আটাইবোৰ গুৰুত্বপূৰ্ণ আৰু ছাৰে আমাৰ ভুলবোৰ দাঙি ধৰিছে যি আমি আমাৰ কাৰণে কষ্ট কৰা মাক দেউতাক আমি কিমান দুখ দিওঁ সেইবাবে মই আজিৰ পৰা তেওঁলোকক দুখ নিদিয়াৰ চেষ্টা কৰিম আৰু মোবাইল আৰু পৰা দূৰত থকাৰ চেষ্টা কৰিম সকলোৱে নিজৰ মাক দেউতাক সন্মান কৰে বেয়াকে নকয় কাৰণ তেওঁলোকে আমাৰ কাৰণে বহুত কষ্ট কৰে আমি সিহঁতক সন্মান কৰা আমাৰ গুৰুত্ব আৰু দায়িত্ব মই মানে বিৰাট সুখী কাৰণ আহিব পাইছোঁ আৰু মা দেউতাক কথা বতৰাটো আমাৰ কৰ্তব্য মই এই প্ৰগ্ৰামত আহি মই বহুত ভাল পাইছোঁ যিহেতু ছাৰে কৈছে মা দেউতাকক সন্মান কৰিব লাগে তেতিয়া মই সদায় মা দেউতাকক সন্মান জনাইছোঁ ঘৰত যাই মই মা দেউতাকৰ আশীৰ্বাদ ল'ম আৰু নমস্কাৰ চিকে ছাৰৰ প্ৰগ্ৰাম আগৰবাৰো কৰিছোঁ এইবাৰো কৰিছোঁ আগৰবাৰ বেছিকৈ কান্দিলোঁ সেইকাৰণে আজি একো নকলোঁ কিন্তু ছাৰে যিখিনি কৈছে আমি সকলোৱে মানিলে ভাল হয় আচলতে আমাৰ এই অনুষ্ঠানৰ শ্ৰেয়টো প্ৰথমতে দিব লাগিব চিলাৰায় জাতীয় বিদ্যালয়ৰ সচিব শ্ৰদ্ধাৰ অৰুণ দা কাৰণ অৰুণ দাই যদি এই সুন্দৰ অনুষ্ঠানটোৰ অৰ্গেনাইজ নকৰিলে হয় আমি চিকে জগদীশ ছাৰক ইয়াতে লগ নাপালোঁ হয় আমি অতি সহজতে সুদূৰ গুৱাহাটীৰ পৰা আহি ইমান মূল্যৱান কথাবিলাক আমাক কৈছে সেই কথাবিলাক আমি শুনিব নাপালোঁ হয় গতিকে এই চেগতে মই চিকে জগদীশ ছাৰকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চিকে জগদীশ ছাৰৰ প্ৰগ্ৰেম আমি আগতে আমাৰ এই বিদ্যালয়ত আকৌ এবাৰ হৈছে আমি লগ পাইছোঁ ছাৰক একেবাৰে কাষৰ পৰাই লগ পাইছোঁ খুব ভাল লাগিছে নিশ্চয় আমাৰ মাতৃসকল সফল হৈছে আমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সেইকাৰণে এগৰাকী অভিভাৱকে আগৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আকৌ এবাৰ দ্বিতীয়বাৰৰ কাৰণে অংশগ্ৰহণ কৰিছে